बाक्सा जिल्लानि गरेश्वर नगर आफादनि मावखुलियाव सासे सुबुंनि देहायाव कोविड-19 पजिटिव मोनदों। मोनथिनाय बादिब्ला दिनै फुंबिलियाव नावकाटा देहा फाहामसालियाव गाव गुबुन मोनसे बेराम नायजानो थांनायाव बिथांखौ कोविड टेस्ट खालामग्रोनायाव जयन्ती देखा बिथांनि देहायाव कोविड-19 पजिटिव मोनदों होननानै फोरमायदों सावस्रि बिफाना। खौरां मोननाय बायदिब्ला जयन्ती देखा बिथाङा गरेश्वर नगर आफादाव सेक्सन एसिस्टेन्ट हिसाबै खामानि मावो होननानै खौरां मोननाय जादों। मख'जाथावदि गरेश्वर नगर बिफाननि गासैबो बिबानगिरि बिथांमोनहा कोविड टेस्ट खालामखांनायनि उनाव गासैबो बिबानगिरिफोरनि टेस्ट रिपर्टआव नेगेटिभ ओंखारदों होननानै फोरमायदों सावस्रि बिफाननि मावसुमफोरा। সাংবাদিক বন্ধুসকল, আমাৰ আজি গড়েশ্বৰ পৌৰসভাত আমাৰ কৰ্মচাৰী জয়ন্তী ডেকাৰ কোভিড টেষ্ট কৰাতে কোভিড পজিটিভ পালে আৰু ইতিমধ্যে কোৱাৰেণ্টাইনত লৈ গৈছে। কিন্তু তেওঁলোকৰ কাৰণেই আজি আমাৰ অফিচটো কাম কাজ স্থগিত ৰাখি আমি চেনিটাইজ কৰালোঁ আমাৰ SDC বাইদেউৰ দ্বাৰাই। আৰু বৰ্তমান আমাৰ কোভিড টেষ্ট কৰাৰ কাৰণে আমাৰ মেডিকেলৰ পৰা মানুহ আহিব আৰু সেইকাৰণে আমি গোটেই ষ্টাফে তেখেতসকলৰ অপেক্ষা কৰি আছোঁ। এতিয়া কাইলৈকে আমাৰ SDC বাইদেউ কৈছে যদি কোভিড টেষ্ট নকৰালৈকে অফিচ কৰিব দিছে, কিন্তু কোভিড টেষ্ট কৰাৰ পিছত তেওঁলোকে ৰিপৰ্টটো পোৱাৰ পিছতহে আমি অফিচটো হেৰি কৰিব লাগিব। আৰু বেলেগ পাব্লিকক অহা মানা কৰি দিছে। আমি ষ্টাফে কামবিলাক ভিতৰৰ কামবিলাক কৰি থাকিম। আৰু টেষ্টিঙৰ কাৰণে এতিয়াতো আমি প্ৰায় দিনটোৱে হ'ল, আমি 10টা বজাৰ পৰা ৰৈ আছোঁ এতিয়ালৈকে অহা নাই মেডিকেলে। এতিয়া আহিম বুলি কৈছে, এইটো আহি পায় নেকি।